আপুনি বাৰু গুটখা খায় নেকি? আৰু বাৰে বাৰে চেষ্টা কৰিও আপুনি গুটখা খাবলৈ বাদ দিব পৰা নাই নেকি? তেনেহলে এই ভিডিওটো আপোনাৰ বাবে। গুটখা হৈছে এটা স্লো পয়জন। WHO তথ্য মতে প্ৰতি বছৰে প্ৰায় ৮০,০০০ লোকৰ গুটখা খোৱাৰ ফলত মৃত্যু হয়। গুটখা খোৱাৰ ফলত আমাৰ মুখত কেঞ্চাৰ হ'ব পাৰে, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, হজমত প্ৰব্লেম হ'ব পাৰে আৰু লাঞ্চত প্ৰব্লেম হৈ উশাহ লোৱাটো কষ্ট হ'ব পাৰে। গুটখাই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰাৰ লগতে আপোনাৰ ব্যক্তিত্বৰ ওপৰতো ক্ষতি কৰিব। কিয়নো পাব্লিক প্লেছত গুটখা চবোৱা, পিক পেলোৱা এইবোৰ লাজৰ বিষয়। ইয়াৰ উপৰিও গুটখা খাই থাকিলে সমাজৰ সচেতন ব্যক্তিয়ে আপোনাৰ পৰা সদায় আঁতৰত থাকিব। গুটখা খোৱাৰ ফলত আপোনাক দেখাটো বেয়া দেখা হ'ব, আপোনাৰ দাঁত বেয়া দেখা হ'ব, ইয়াৰ উপৰিও গালৰ শ্বেপ বেয়া দেখা হ'ব। মুঠতে গুটখা খোৱাৰ ফলত আপোনাৰ অভাৰঅল হেল্থত ক্ষতি কৰিব। এই সকলোবোৰ ক্ষতিৰ কথা গুটখা খোৱা লোকে জানে, তথাপিও তেওঁলোকে গুটখা বাদ দিব নোৱাৰে। বহু লোকে গুটখা খাবলৈ বাদ দি দিয়ে আৰু কিছুদিন বাদ দি পুনৰ গুটখা খাবলৈ আৰম্ভ কৰে। কিয়নো গুটখা খাবলৈ বাদ দিয়াৰ লগে লগে তেওঁলোকে শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰে। শৰীৰ আৰু মনে এনি টাইম গুটখা খাবলৈ বিচাৰি থাকে, যাৰ ফলত বহু লোকে গুটখা বাদ দিও পুনৰ খাবলৈ আৰম্ভ কৰে। এটা কথা আপোনালোকে ভালকৈ মনত ৰাখিব, এই যিটো শাৰীৰিক আৰু মানসিক বেয়া লগা অৱস্থা এইটো বেছি দিনলৈ নাথাকে, খুব বেছি ৩-৪ মাহলৈ থাকিব। আপুনি যদি মনটোক ষ্ট্ৰং কৰি এই ৩-৪ মাহটো অতিক্ৰম কৰিব পাৰে, তেনেহলে আপোনাৰ পুনৰ গুটখা খাবলৈ কেতিয়াও মন নাযাব। তেতিয়া আপুনি আপোনাৰ পৰিয়ালৰ লগত একদম সুস্থভাৱে এটা ভাল জীৱন যাপন কৰিব পাৰিব। প্ৰথম ষ্টেজত আপুনি শাৰীৰিক আৰু মানসিকভাৱে ষ্ট্ৰং হৈ গুটখাৰ লগত যুদ্ধ কৰিবলৈ শিকক। আৰু এই যুদ্ধত যদি আপুনি প্ৰথমতে জয় হ'ব পাৰে, তেনেহলে পিছৰ ষ্টেজত গুটখাই আপোনাক কেতিয়াও হৰুৱাব নোৱাৰে। এই যুদ্ধত যদি আপুনি কেতিয়াবা হাৰিব খোজে, তেনেহলে আপুনি নিজৰ জীৱনৰ কথা ভাবিব, আপোনাৰ মৃত্যুৰ কথা ভাবিব আৰু আপোনাৰ পৰিয়ালৰ কথা ভাবিব। যদি গুটখাই জয় হয়, তেনেহলে আপুনি হাৰিব, আপোনাৰ জীৱনটো হাৰিব আৰু আপোনাৰ পৰিয়ালটো হাৰিব। এই যুদ্ধত জয়ী হোৱাৰ কাৰণে মই আপোনালোকক কেইপাতমান অস্ত্ৰৰ কথা ক'ম। গুটখা বাদ দিয়া সময়ছোৱাত যদি বহুত বেছি পৰিমাণে গুটখা খাবলৈ মন যায়, তেনেহলে সেই সময়ত আপোনালোকে চপ আৰু মুলেঠি পাউডাৰৰ মিশ্ৰণ খাব পাৰে। চপ আৰু মুলেঠি পাউডাৰ ভালকৈ মিক্স কৰি এটা পাত্ৰত থৈ দিব লাগে আৰু খুব বেছি গুটখা খাবলৈ মন গ'লে তাৰে 1 চামুচ খাব লাগে। এই মিশ্ৰণে কেৱল গুটখা বাদ দিয়াৰ ক্ষেত্ৰতে নহয়, আপোনাৰ হজম শক্তিও বৃদ্ধি কৰিব। ইয়াৰ উপৰিও তাত অলপমান আজৱাইনৰ গুড়িও মিক্স কৰি ল'ব পাৰি, তেতিয়া টেষ্টটো ভাল হয়। 2 নম্বৰ অস্ত্ৰ, নিকোটিন গামছ। নিকোটিন গামছ হৈছে কোনো ধৰণৰ কেমিকেল আৰু ক্ষতিকাৰক পদাৰ্থ নিদিয়াকৈ বনোৱা, অকণমান নিকোটিন পৰিমাণ দি কেনে বনোৱা এবিধ গামছ। যেতিয়াই আপোনাৰ গুটখা খাবলৈ মন যাব, তেতিয়া এই গামছ এটা বা দুটা চবাই থাকিব লাগে। আৰু এই গামছে আপোনাৰ যিটো গুটখা উইথড্ৰয়েল চিমটমছ আছে, আপোনাৰ শাৰীৰিক আৰু মানসিক যিটো বেয়া লগা অৱস্থা সেইটো দূৰ কৰি দিয়ে। নিকোটিন গামছ বিভিন্ন কোম্পানীয়ে বিভিন্ন ব্ৰেণ্ড নামৰ দ্বাৰা উলিয়াইছে। ইয়াৰ ভিতৰত ৰাইমছ নিকোটিন গামছ সবচে পপুলাৰ। আপোনালোকে যিকোনো ফাৰ্মাচীত এই ৰাইমছ নিকোটিন গামছ কিনিবলৈ পাব। এই নিকোটিন গামছ WHOৰ দ্বাৰা চাৰ্টিফাইড হয় আৰু এই গামছ চবোৱাৰ ফলত অতি কণ্ট্ৰলভাৱে লাহে লাহে নিকোটিনটো ৰিলিজ কৰি দিয়ে, যাৰ ফলত আমাৰ ব্ৰেইন আৰু শৰীৰে এটা সন্তুষ্টি লাভ কৰে আৰু তেতিয়া আমাৰ গুটখা খাবলৈ মন নাযায়। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আপুনি গুটখা বাদ দিবলৈ যুদ্ধত নামিব, তেতিয়াহে এই নিকোটিন গামছ ব্যৱহাৰ কৰিব, অযথা ইয়াক ব্যৱহাৰ নকৰিব। 3 নম্বৰ অস্ত্ৰ হৈছে আপুনি জিৰা পানী খোৱা কৰক। এগিলাচ পানীত 1 চামুচ জিৰা ৰাতি তিয়াই থওক আৰু ৰাতিপুৱা উঠি তাক উতলাই সেই জিৰা পানীটো খাই দিয়ক। এই জিৰা পানীয়ে আপোনাৰ বডিত ডিটক্স হিচাপে কাম কৰিব, অৰ্থাৎ আপোনাৰ বডিৰ যিখিনি আৱৰ্জনা আছে সেইখিনি বাহিৰ কৰি দিব আৰু মাইণ্ড ফ্ৰেছ ৰাখিব, যাৰ ফলত আপোনাৰ গুটখা খাবলৈ মন নাযাব। গতিকে এই কথাখিনি আপুনি ভালকৈ মনত ৰাখিব আৰু আজিৰ পৰাই আপুনি গুটখা নাখাও বুলি প্ৰতিজ্ঞা কৰক। ধন্যবাদ।